YBY এই নামটো এতিয়া ভাইৰাছৰ দৰে বিয়পি পৰিছে সৰ্বত্ৰতে। হয়, আপুনি ঠিকেই শুনিছে। এতিয়া বাতৰি কাকত, ছ'চিয়েল মিডিয়া, টিভি নিউজ সকলোতে কেৱল YBY সম্পৰ্কীয় বাতৰি। YBY লুটি নিলে সৰ্বসাধাৰণ মানুহৰ পৰা লাখ লাখ টকা। ঠিক এনেধৰণৰ বাতৰিবোৰ এতিয়া সহজলভ্য হৈ পৰিছে। ৰাতিপুৱা মোবাইলটো খুলিলেই কৰোবাৰ নহয় কৰোবাৰ YBY লুটি নিয়া টকা সম্পৰ্কে বা YBY হোৱা কেলেংকাৰী সম্পৰ্কে কথা বতৰাবোৰ কোনোবাই শ্বেয়াৰ কৰে। আজি আমি এই ভিডিঅ'টোত YBY এই গোটেই চক্ৰান্তটো সম্পৰ্কে এটা কেছ ষ্টাডি কৰিব বিচাৰিছো। ভিডিঅ'টো শেষলৈ চাব। যিসকলে কোটিপতি হোৱাৰ সপোন দেখে, যিসকলে একে ৰাতিৰ ভিতৰতে ধনী হোৱাৰ সপোন দেখে, মিলিয়নিয়াৰ হোৱাৰ সপোন দেখে, আৰু যিসকলে এনেদৰে সাধাৰণ মানুহক ৰাতিৰ ভিতৰত কোটিপতি হোৱাৰ সপোন দেখুৱায়, তেওঁলোকৰ বাবেই এই ভিডিঅ'টো। আমি জইনটো উইলিংলি কৰিছোঁ দেই, আমাক কোনো চৰকাৰ নাইকিয়া। কি এনেকুৱা ধৰণৰ এপছ কিছুমান আহিলে চৰকাৰে এই এপটোৰ ওপৰত অলপ কি হয় ইনভেষ্টমেণ্ট কৰিব লাগে। আমি জনসাধাৰণ যিটো আমি চাওক লাভৰ আশা চবেই চিন্তা কৰে, চব লাভৰ আশা কৰে। চ' আমি ইনভেষ্ট কৰিছোঁ লাভৰ আশাতে, আমি পইচা নোপোৱা নে পইচা পাইছিলোঁ, কিন্তু মাজতে কি হ'ল 3 তাৰিখৰ পৰা তেওঁলোকে উইড্ৰ বন্ধ কৰি দিলে। চ' এতিয়া আজি কি তেওঁলোকে ৰাতিপুৱা মেছেজ কৰিছে যে উইড্ৰ কৰিবৰ কাৰণে 6,000 দি KYC কৰিব লাগিব। KYC কৰিলে আফটাৰ 11 তেওঁলোকে যিটো আমাৰ জমা ধনটো উইড্ৰ কৰিব। ত' মই এটা কথা চৰকাৰক কওঁ, এই ক্ষেত্ৰত আমাক চৰকাৰে জইন কৰিবলৈ কোৱা নাই, কিন্তু আমি উইলিংলি কৰিছোঁ। কিন্তু এনেকুৱা কিছুমান এপছক অন্ততঃ চৰকাৰে মাৰ্কেটত কাম কৰাৰ আগত অলপ ভেৰিফাই কৰিব লাগে, আমাৰ জনসাধাৰণক অলপ এইটো অলপ কনচিয়াছ কৰিব লাগে। ত' এনেধৰণে আমি সদায় লছ খাই থাকিলে আল্টিমেটলি আমাৰে লছ, আমি জনসাধাৰণে লছ খাই আছোঁ। অসমীয়া এখন বাতৰি কাকত দৈনন্দিন বাৰ্তা। এই দৈনন্দিন বাৰ্তাত ধাৰাবাহিকভাৱে স্পন্সৰ্ড কেইটামান আৰ্টিকেল প্ৰকাশ পাই আহিছিল YBY সম্পৰ্কে। তাৰে এটা আৰ্টিকেল জনৈক দিগন্ত গোস্বামী নামৰ এগৰাকী ব্যক্তিয়ে স্পষ্টকৈ লিখিছে যে তেওঁ 17 দিন YBYত কাম কৰি সুখী, আৰু 17 দিন কাম কৰাৰ অভিজ্ঞতা তেওঁ মানুহৰ লগত শ্বেয়াৰ কৰি এই YBYত টকা বিনিয়োগ কৰিবৰ কাৰণে মানুহক প্ৰলোভিত কৰিছে, মানুহক উৎসাহিত কৰিছে। তেওঁ এটা কথা তাত কৈছে যে কোনোবাই যদি মোক সোধে যে এই ট্ৰেডিং এপসমূহ যিসমূহ অসমত চলি আছে সেই এপসমূহৰ বৈধতা কি, তেওঁ নাজানে। কিন্তু YBY সম্পৰ্কে যদি কোনোবাই তেওঁক সোধে তেন্তে তেওঁ বুকু ডাঠ কৰি ক'ব পাৰে যে ইয়াত টকা বিনিয়োগ কৰক। আৰু এখন বাতৰি কাকতৰ এয়াই হ'ল সমাজৰ প্ৰতি দায়বদ্ধতা। YBY কি কোম্পানী, ক'ৰ পৰা আহিল, আৰু YBY টকা বিনিয়োগ কৰাটো কিমান সুৰক্ষিত, এই সম্পৰ্কে কোনো ধৰণৰ বাতৰি প্ৰকাশ নকৰাকৈ স্পন্সৰ্ড কেইটামান আৰ্টিকেল, মানুহক প্ৰলোভিত কৰিব পৰা আৰ্টিকেলসমূহ প্ৰকাশ কৰি, মানুহক প্ৰলোভিত কৰি YBYৰ প্ৰতি আকৰ্ষিত কৰি নেটৱৰ্কৰ মাধ্যমত মানুহক প্ৰবঞ্চনাৰ নতুন জাল মেলি মানুহৰ পৰা কোটি কোটি টকা কালেকশ্যন কৰা হ'ল। এতিয়া YBYত যেতিয়া মানুহে টকা উইথড্ৰল কৰিবলৈ গৈছে তেতিয়া বিভিন্ন বাহানা যে আপুনি KYC আপডেট কৰক, ইমান টকা দিয়ক। মুঠৰ ওপৰত আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এই ট্ৰেডিং এপসমূহ সম্পূৰ্ণ ভুৱা। এই সম্পৰ্কে ৰিজাৰ্ভ বেংকৰ স্পষ্ট গাইডলাইন আছে, স্পষ্ট নীতি নিৰ্দেশনা আছে, সেবিৰ স্পষ্ট নীতি নিৰ্দেশনা আছে। ইয়াৰ পিছতো সামাজিক দায়বদ্ধতা থকা এই বাতৰি কাকতসমূহে তেনেবোৰ বাতৰি বা ৰিজাৰ্ভ বেংকৰ সেই সতৰ্কীকৰণ সম্পৰ্কে মানুহক অৱগত কৰাৰ সলনি কেইজনমান সেই চ' কল্ড লিডাৰ, যিসকলে YBYত প্ৰথমতেই আত্মপ্ৰকাশ কৰি অকণমান টকা উপাৰ্জন কৰি সাধাৰণ মানুহখিনিক কেনেকৈ লুণ্ঠন কৰিব পাৰি তাৰ নতুন জাল তেওঁলোকে মিলিব ধৰিলে, সেই মানুহবোৰৰ ইণ্টাৰভিউ, সেই মানুহবোৰৰ আৰ্টিকেল তেওঁলোকে প্ৰকাশ কৰিলে। এইটো এটা জঘন্য অপৰাধ। সামাজিকভাৱে ন্যায়ৰ দৃষ্টিত এইটো কি সেয়া ন্যায় ব্যৱস্থাই নিৰ্ধাৰণ কৰিব, আমাৰ ক'বলগীয়া নাই। কিন্তু সামাজিক দৃষ্টিত এইটো এটা জঘন্যতম অপৰাধ, যাৰ বাবে এই বাতৰি কাকতসমূহকো আমি জগৰীয়া কৰিব লাগে, জবাবদিহি কৰিব লাগে, ৰাইজৰ কাঠগড়াত তুলিব লাগে। YBY, আকৌ কৈছো, এই এপসমূহে কোনো ধৰণৰ ট্ৰেডিং নকৰে।
এই এপসমূহৰ মাধ্যমত কোনো ধৰণৰ ট্ৰেডিং নহয়। এই এপসমূহৰ জৰিয়তে সাধাৰণ মানুহখিনিক প্ৰলোভিত কৰা হয় যে এটা নিৰ্দিষ্ট পৰিমাণৰ ধন যদি আপুনি জমা কৰে তেন্তে আপুনি মাহত বা বছৰত আপুনি এই ধৰণৰ ৰিটাৰ্ণ এটা পাব। আৰু সাধাৰণ মানুহখিনিয়ে সেই কথাত প্ৰলোভিত হৈ সহজ টকাৰ আশাত, যাক আমি ইজি মানি বুলি কওঁ, ৰাতিৰ ভিতৰত কোটিপতি হোৱাৰ সপোন দেখা সেই মানুহবোৰে, সি লাগিলে শিক্ষিত হওক বা অশিক্ষিত হওক, আচলতে সেই মানুহখিনিক শিক্ষিত বুলি আমি ক'ব নোৱাৰো, কাৰণ লিখা পঢ়া কৰিলেই মানুহ শিক্ষিত নহয়। সেই মানুহখিনিয়ে ইয়াত ধন বিনিয়োগ কৰে আৰু যেতিয়া তেওঁলোকে প্ৰথম এটা মাহ, দুটা মাহ বা এসপ্তাহ, দুসপ্তাহ যেতিয়া তেওঁলোকে বিনিয়োগ কৰা ধনৰ পৰাই তেওঁলোকক ঘূৰাই দিয়া টকাবোৰ যেতিয়া পাবলৈ ধৰে, তেতিয়া তেওঁলোক অতি উৎসাহিত হৈ আন মানুহৰ ওচৰ চাপে আৰু আন মানুহকো এই প্ৰলোভনটো তেওঁলোকে দিয়ে। আৰু এইদৰে এটা নেটৱৰ্ক, যাক আমি নেটৱৰ্ক বুলি কওঁ, নেটৱৰ্ক মাৰ্কেটিং, MLM, মাল্টি লেভেল মাৰ্কেটিং, এইবোৰ ভুৱা। এইদৰে MLM-ৰ মাধ্যমত এইটো শিপাই গৈ আৰু এটা বৃহৎ ৰূপ ধাৰণ কৰে। আৰু সাধাৰণ মানুহ যিবোৰে অকণমান আৰ্থিক সংকটত ভোগে বা সহজতে ধনী হ'ব বিচাৰে, সেই মানুহবোৰে এই কথা বতৰাবোৰত প্ৰলোভিত হৈ ইয়াত টকা বিনিয়োগ কৰে। আৰু আজি দেখিছো টিভি চেনেলবোৰে যেতিয়া ইণ্টাৰভিউ লৈছে, তাত এই দৰে টকা বিনিয়োগ কৰি টকা হেৰুওৱা মানুহবোৰে আবুল তাবুল কথাবোৰ কৈ, যিবোৰ কথাৰ কোনো প্ৰাসংগিকতাই নাই, তেনেধৰণৰ কথাবোৰ ইয়াত উত্থাপন কৰিছে। চৰকাৰ দায়ী, চৰকাৰে ইয়াৰ ব্যৱস্থা ল'ব লাগে, ঘূৰাই দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে, এইবোৰ অবান্তৰ কথা কৈ আচলতে নিজৰ মূৰ্খামিটো ঢকাৰ এটা প্ৰচেষ্টাহে মাথো। মই ইয়াতে আপোনালোকক এটা পাব্লিক নটিচ, মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই দিছো, আপোনালোকে চাই ল'ব। পাব্লিক নটিচ 14/7/2024 অফিচ অফ দ্য ডেপুটি কমিশ্যনাৰ গুৱাহাটী কামৰূপ মেট্ৰপলিটন ডিষ্ট্ৰিক্ট, তাৰ পৰা জাৰি কৰা হৈছিলে, য'ত সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ CID-য়ে তাত চিগনেচাৰ কৰিছে। তাত YBY সম্পৰ্কে স্পষ্টকৈ কোৱা হৈছে যে YBY লগত যদি আপুনি জড়িত বা YBY যদি আপুনি প্ৰমোট কৰে, তেতিয়াহ'লে আপোনাৰ 2 লাখ টকা পৰ্যন্ত ফাইন অথবা 3 বছৰ পৰ্যন্ত জেইল হ'ব পাৰে। এই ধৰণৰ সতৰ্কীকৰণ দিয়াৰ পিছতো এছাম ভুৱা ইউটিউবৰ ইনফ্লুৱেঞ্চাৰ, ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰে YBYত ধন বিনিয়োগ কৰাৰ বাবে মানুহক উৎসাহিত কৰি থকা আমি দেখিবলৈ পাইছো। এই সকলোকো জগৰীয়া কৰিব লাগে। এই যে কেইটামান সহজ টকাৰ আশাত ইউটিউবৰ জৰিয়তে বা ফেচবুকৰ জৰিয়তে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে মানুহক টকা বিনিয়োগ কৰিবলৈ যে যিসকলে উৎসাহিত কৰি আহিছে, যিবোৰ ভুৱা এপৰ মাধ্যমত, সেই সকলকো জগৰীয়া কৰিব লাগে। আমি এনেধৰণৰ এই এপসমূহ বা এনেধৰণৰ বিনিয়োগৰ যিবিলাক স্কিম আছে, সেই স্কিমসমূহত বিনিয়োগ কৰাৰ আগত আমি এবাৰলৈ ভাবি চাওঁনে যে এই এপসমূহ বা ইয়াত বিনিয়োগ কৰাটো কিমান সুৰক্ষিত? আজি ষ্টক মাৰ্কেটক বদনাম কৰা হয়, শ্বেয়াৰ মাৰ্কেটক বদনাম কৰা হয়। সেবি ৰেজিষ্টাৰ্ড, ৰিজাৰ্ভ বেংক অথৰাইজ যিবিলাক এপ আছে, যিবিলাক এন্টাইটি আছে, সেইবিলাকত বিনিয়োগ কৰাৰ কথা যদি আপুনি ভাবে, তাত আপুনি MLM নাপায়, তাত আপুনি নেটৱৰ্ক নাপায়। এটা কথা সদায় মনত ৰাখিব, যদি টকা বিনিয়োগ কৰা কোনোবা পদ্ধতি যিটো জেনুইন, তাত কিন্তু আপুনি কোনোদিনেই নেটৱৰ্ক বা MLM-ৰ মাধ্যমত আপুনি টকা বিনিয়োগ কৰিব নোৱাৰে। আপুনি মিউচুৱেল ফাণ্ডত টকা বিনিয়োগ কৰক, ইণ্ডিভিজুৱেলি টকা বিনিয়োগ কৰিব। আপুনি ষ্টক মাৰ্কেটত ষ্টক কিনক, আপুনি ইণ্ডিভিজুৱেলি ষ্টক মাৰ্কেটত বিনিয়োগ কৰিব। আপোনাৰ নিজৰ ডিমেট থাকিব, সেই ডিমেটৰ মাধ্যমত বিনিয়োগ কৰিব। ইয়াত কোনো MLM, কোনো ধৰণৰ নেটৱৰ্ক ইয়াত নাই, স্পষ্ট কথা। এই যে ভিডিঅ'বোৰ আপলোড হৈছে এতিয়া, YBYত সৰ্বশ্ৰান্ত হৈছে মানুহৰ ইণ্টাৰভিউ, যিসকলে টকা হেৰুৱাইছে, এই ভিডিঅ'সমূহ যেতিয়া আপলোড হৈছে, তাত এটা কথা আমি লক্ষ্য কৰিছো, তলত মই অকণমান দেখিছো বাবে মই কথাটো উনুকিয়াব বিচাৰিছো। তাত তলত দেখিছো বহুতে ইয়াৰ আগত বিভিন্ন ধৰণৰ চিট ফাণ্ড কোম্পানীসমূহত টকা বিনিয়োগ কৰি টকা হেৰুওৱা মানুহে তাত কমেণ্ট কৰিছে। তাত এটা কমেণ্টৰ কথা মই ক'ব বিচাৰিছো, সেইটো হৈছে কিছুমানে কমেণ্ট কৰিছে ৰ'জ ভেলীত টকা বিনিয়োগ কৰি তেওঁলোক অনুতপ্ত। এই সম্পৰ্কে মই এটা স্পষ্টীকৰণ ঠিক আপোনালোকক দিব বিচাৰিছো। সেইটো হৈছে ৰ'জ ভেলী এটা চৰকাৰৰ অনুমোদিত, চৰকাৰৰ বিভিন্ন সংস্থাসমূহৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত বা মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছত ৰেজিষ্টাৰ্ড এটা কোম্পানী আছিলে। তেওঁলোকে
তেওঁলোকৰ এটা সুনিৰ্দিষ্ট পদ্ধতিৰ মাজেৰে টকা কালেকশ্যন কৰিছিল আৰু সেই টকা কিন্তু তেওঁলোকে বিনিয়োগো কৰিছিল। কাৰিকৰী কিছুমান ভুলৰ বাবে আজি ৰ'জভেলী বন্ধ অৱস্থাত আছে। কিন্তু এটা ভাল খবৰ সেইটো হৈছে যে ৰ'জভেলীত যিসকলে টকা বিনিয়োগ কৰিছিল সেই টকাসমূহ এতিয়া উভতাই দিব। বহুতে হয়তো এই খবৰটো নাজানে। চ' কল্ড ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ বা ইউটিউবাৰ সকলে হয়তো এই বাতৰিটো প্ৰচাৰ কৰা নাই বাবে এই খবৰটো হয়তো বহুতৰ ওচৰ চপাগৈ নাই। আজিৰ তাৰিখতো অসমৰ কথাই যদি আপুনি কয়, আজিৰ তাৰিখতো অসমত ৰ'জভেলীৰ কেইবাখনো হোটেল চৰকাৰৰ সেবি ইডিৰ তত্বাৱধানত চলি আছে। আজিৰ তাৰিখতো অসমৰ বিভিন্ন ঠাইত কেইবা শ বিঘা মাটি ৰ'জভেলীৰ অক্ষত অৱস্থাত আছে। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত, কলকাতাকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ৰ'জভেলীৰ কেইবাখনো হোটেলৰ ব্যৱসায় চৰকাৰৰ তত্বাৱধানত খুব সুন্দৰকৈ আজিৰ তাৰিখতো চলি আছে। আৰু এই ব্যৱসায়সমূহৰ পৰা যিসমূহ লাভ আৰু এই যি সম্পত্তি ৰ'জভেলী আছে এইসমূহ নিলাম কৰি চৰকাৰে টকা ঘূৰাই দিয়াৰ ব্যৱস্থা ইতিমধ্যে কৰিছে। দিলীপ শেঠৰ নেতৃত্বত, ৰিটায়াৰ্ড জাষ্টিছ দিলীপ শেঠ, তেওঁৰ নেতৃত্বত গঠিত কমিটিয়ে আইনৰ আওতাৰ মাজেৰে ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে টকা ঘূৰাই দিয়াৰ প্ৰক্ৰিয়াৰ বাবে আবেদন গ্ৰহণ আৰম্ভ কৰিছে। যিসকলে আবেদন কৰা নাই ৱেবছাইটত গৈ তেওঁলোকে আবেদন কৰিব পাৰে। ৱেবছাইটৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই দি দিছো, আপোনালোকে চাব পাৰে। ই নিশ্চয়কৈ ৰ'জভেলীত বিনিয়োগ কৰা মানুহখিনিৰ বাবে এটা সুখবৰ। প্ৰাসংগিকভাৱে মই কথাটো আপোনালোকক ইয়াতে উত্থাপন কৰিছো। মূল কথাটো হ'ল ৰাতিৰ ভিতৰত কোটিপতি হোৱাৰ সপোন দেখি লাভ নাই। ৰাতিৰ ভিতৰত কোটিপতি কোনেও হ'ব নোৱাৰে। যাদু হ'ব লাগিব, মিৰাকল হ'ব লাগিব, তেতিয়াহ'লে সম্ভৱ। আদাৰৱাইজ এইদৰে ভুৱা এপৰ মাধ্যমত কৰবাত টকা বিনিয়োগ কৰি ৰাতিৰ ভিতৰত আপুনি কোটিপতি হৈ যাব। নেটৱৰ্ক বিল্ড আপ কৰিব, এটা বিগ নেটৱৰ্ক বিল্ড আপ কৰিলে সেই মানুহবোৰে টকা কালেকশ্যন কৰিব, তাৰ পৰা আপোনাৰ তাত এটা পাৰ্চেণ্টেজ আহিব আৰু সেই পাৰ্চেণ্টেজৰ টকাৰে আপুনি ধনী হ'ব। এয়া সম্ভৱ নহয়। আপোনাৰ যদি সঁচাকৈ ট্ৰেডিং কৰিবৰ মন আছে, ট্ৰেডিং এপসমূহক বদনাম নকৰিব। ট্ৰেডিং সকলোবোৰ ট্ৰেডিং এপ একে নহয়। আজি এইসমূহ ভুৱা এপৰ উৎপাতত ভাৰতবৰ্ষত বৈধভাৱে চলি থকা, আজি শ শ বছৰ ধৰি চলি থকা যিসমূহ ট্ৰেডিং, মানে মই ষ্টক মাৰ্কেটৰ কথা কৈছো, BSE, NSE, MCXত যিসকলে ট্ৰেডিং কৰে সেইসমূহ বদনামী হ'ব ধৰিছে। গতিকে আপোনালোকক মই অনুৰোধ কৰিম যে যিকোনো এপ বা কোনোবাই যদি আপোনাক অফাৰ হিচাপে কিবা এপৰ কথা লৈ আহে, আপুনি এবাৰ ভেৰিফাই কৰক। সেবি ৰেজিষ্টাৰ্ড হয় নে নহয় এবাৰ চাই লওক। ভাৰতবৰ্ষত কিমান বৈধতা আছে সেয়া চাই লওক। আজি সৰ্বত্ৰতে আপুনি ফৰেক্সৰ কথা শুনে, বহুতে ফৰেক্সৰ কথাটো প্ৰমোটো কৰি আছে। ফৰেক্স ট্ৰেড কৰক, আমাৰ কোম্পানী ফৰেক্স ট্ৰেডিং কৰে, ফৰেক্স ট্ৰেডিং কৰে। ফৰেক্স ট্ৰেডিং কৰা সেই চ' কল্ড লিডাৰসকল আজি আত্মগোপন কৰিছে। কাৰণটো হ'ল ইণ্ডিয়াত ফৰেক্স ট্ৰেডিং ইজ ইলিগেল। মই কেইবাটাও পূৰ্বৱৰ্তী ভিডিঅ'ত কৈ আহিছো যে ফৰেক্স ট্ৰেডিং ইণ্ডিয়াত ইলিগেল। তাৰ পিছতো আপুনি ফৰেক্স ট্ৰেডিং প্ৰমোট কৰি আহিছে। ৰিজাৰ্ভ বেংকে স্পষ্টভাৱে কৈছে ফৰেক্স ট্ৰেডিং ইজ ইলিগেল। ইলিগেল বস্তু এটা আপুনি লিগেলাইজ কৰাৰ যিটো আপুনি কথা কৈছে সেই কথাটোৱেই ইলিগেল। ফৰেক্স ট্ৰেডিং ইলিগেল ৰিজাৰ্ভ বেংকে কৈছে, ফৰেক্স ট্ৰেডিং ইলিগেল সেবিয়ে কৈছে, চৰকাৰে বাৰে বাৰে কৈছে এইবোৰত আপোনালোকে বিনিয়োগ নকৰিব। তো যদি আপুনি শিক্ষিত মানুহ হয়, নিজৰ মূৰ্খামিৰ পৰিচয়টো নিদি আপুনি এইবোৰত বিনিয়োগ কৰাৰ আগে আপুনি এবাৰ ভাবি লওক যে এইবোৰত বিনিয়োগ কিমান সুৰক্ষিত। তেতিয়াহে আপোনাৰ এই যিটো জমা ধন বা আপুনি যদি কোটিপতি হোৱাৰ যিটো সপোন, সেই সপোনসমূহ আপুনি পূৰণ কৰিব পাৰিব। সময় দিব লাগিব। ষ্টক মাৰ্কেটৰ জৰিয়তেও টকা আহৰণ কৰিব পাৰি, কিন্তু তাৰ বাবে আপুনি সময় দিব লাগিব। অভিজ্ঞতা সম্পন্ন ষ্টক মাৰ্কেট কোনোবা ইনভেষ্টৰৰ লগত আপুনি বহিলে ষ্টক মাৰ্কেট বুজিব পাৰিব। যিসকলে ষ্টক মাৰ্কেটত কোৰ্চ বেচাৰ ব্যৱসায় কৰি আহিছে সেইসকলৰ সম্পৰ্কেও মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত তেওঁলোকে কিদৰে তেওঁলোকৰ এটা ব্যৱসায়িক জাল তেওঁলোকে বিস্তাৰ কৰিছে, যিটো অবৈধ আৰু ভুৱা, এই সম্পৰ্কে আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে আনৰ মংগল হয়।